Hello friends, আপুনি চাই আছে আপডেট আসাম ইউটিউব চেনেল আৰু উলাইছে নোটিফিকেশন অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ ফালৰ পৰা খালি হৈছে মুঠ 25টা জুনিয়ৰ এসিস্টেন্টৰ পদ তো ইয়াৰ বাবে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব ক'ত আপোনালোকে এপ্লাই কৰিব লাগিব ইয়াৰ বাবে আপোনালোকৰ যোগ্যতা কিমান থাকিব লাগিব দৰমহা কিমান ৰিজাৰ্ভেশন আছে না এই সকলোখিনি কথা মই ভিডিওটোত কৈছো গতিকে ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব কিন্তু ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে যদি আপুনি এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো অল কৰি লওক কিয়নো মই এনে ধৰণৰ জব নোটিফিকেশন সমূহ ৰেগুলাৰলি আপডেট কৰি থাকো তো পলম নকৰি আহক ভিডিওটো আৰম্ভ কৰো এখনে আছে হে অফিচিয়েল নোটিফিকেশনখন তো ইয়াৰ আপোনালোকে দেখিবলৈ পাইছে অনলাইন এপ্লিকেশন are invited from intending eligible Indian citizen having registration number in employment exchange অৰ্থাৎ আপুনি যদি এই পত্ৰৰ বাবে এপ্লাই কৰিব বিচাৰে তেন্তে আপোনাৰ employment exchange নাম্বাৰটো থাকিব লাগিব আৰু আপুনি ইণ্ডিয়ান সিটিজেন হ'ব লাগিব এটো জুনিয়ৰ এসিস্টেন্টৰ বাবে পদ ওলাইছে ATEPFO অৰ্থাৎ অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ ফালৰ পৰা এটো পদটো আহিছে আৰু ইয়াৰ দৰমহা যদি চাই 14000 পৰা 49000 টকা দেখুৱা হৈছে আৰু গ্ৰেড পে 6200 দেখুৱা আছে পদৰ নাম হৈছে জুনিয়ৰ এসিস্টেন্ট আৰু পদৰ সংখ্যা হৈছে 25টা ইয়াৰ ৰিজাৰ্ভেশন ৰখা হৈছে ওপেন ক্যাটেগৰি অৰ্থাৎ জেনেৰেলৰ বাবে 10টা ৰিজাৰ্ভেশন ৰখা হৈছে OBC MOBCৰ বাবে 7টা শিডিউল কাষ্টৰ বাবে 2টা শিডিউল ট্ৰাইব প্লেনৰ বাবে 2টা শিডিউল ট্ৰাইব হিলছৰ বাবে 1টা ইকোনমিক্যালি উইকাৰ সেকশনৰ বাবে 2টা PWD ক্যান্ডিডেট সকলৰ বাবে 1টা ৰিজাৰ্ভেশন ৰখা হৈছে আৰু টোটাল পদ হৈছে 25টা ইয়াৰ বাবে এডুকেশনাল কোৱালিফিকেশন আপোনালোকৰ হ'ব লাগিব আপোনালোকৰ স্নাতক ডিগ্ৰী থাকিব লাগিব এনি ৰিকগনাইজড ইউনিভাৰ্সিটিৰ পৰা আপোনালোকৰ স্নাতক ডিগ্ৰী হ'লে হ'ল আৰু ষ্ট্ৰীমৰ কোনো কথা নাই আৰ্টস সায়েন্স কমাৰ্চ আপোনালোকৰ যিকোনো ব্ৰেকগ্ৰাউণ্ডৰ পৰা গ্ৰেজুৱেচন কমপ্লিট কৰা যদি আছে তেন্তে এই পত্ৰৰ বাবে এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ এখন কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব 6 মাহৰ মিনিমাম 6 মাহৰ ইয়াৰ ওপৰতো যদি আছে কোনো কথা নাই আপুনি 6 মাহৰ কম্পিউটাৰ ডিপ্লোমা থাকিলেই এই পত্ৰৰ বাবে এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ ওয়াৰ্ড প্ৰসেসৰ স্প্ৰেডশীট প্ৰেজেন্টেশন গ্ৰাফিক্স অৰ্থাৎ অফিস ওয়াৰ্ডটো আপুনি চলাব পাৰিব লাগিব লগতে ইন্টাৰনেট ইমেইল কম্পিউটাৰ টাইপিং ইংলিশ আৰু আসামিজ দুইটা ল্যাঙ্গুৱেজতে এই সকলোখিনি আপুনি জানিব লাগিব অৰ্থাৎ কম্পিউটাৰৰ যিখিনি বেসিক নলেজ সেইখিনি আপোনাৰ থাকিব লাগিব তেতিয়া এই পত্ৰৰ বাবে এপ্লাই কৰিব পাৰিব বয়স আপোনালোকৰ হ'ব লাগিব 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত 1 জুন 2021 লৈকে এইটো বয়সটো আপোনালোকৰ মেট্ৰিকুলেশন বা SSLC যিখন এডমিট কাৰ্ড বা সাৰ্টিফিকেট ইয়াৰ পৰা ধৰা হ'ব কিন্তু ইয়াৰ এজ ৰিলেক্সেশনও দিয়া হৈছে OBC MOBC ৰ বাবে 3 বছৰ এজ ৰিলেক্সেশন দিয়া হৈছে অৰ্থাৎ OBC MOBC ক্যান্ডিডেট সকলে 41 বছৰলৈকে এপ্লাই কৰিব পাৰিব ঠিক আছে SC ST ক্যান্ডিডেট সকলৰ বাবে 5 বছৰ এজ ৰিলেক্সেশন দিয়া হৈছে তেওঁলোকে 43 বছৰলৈকে এপ্লিকেশন কৰিব পাৰিব PWD ক্যান্ডিডেট সকলে 10 বছৰলৈকে এপ্লিকেশন কৰিব পাৰিব মোড অফ সিলেকশন যদি চাই আপোনালোকৰ ষ্টেজ 1 আৰু ষ্টেজ 2 দুটা এক্সামিনেশন হ'ব ইয়াত সকলোখিনি আপুনি এই নোটিছখনতে পাব নোটিছখনৰ লিংক মই ভিডিওৰ ডেসক্ৰিপচন বক্সত দি দিছো তাৰ পৰা আপুনি চাই ল'ব পাৰিব ডাউনলোড কৰি হাউ টু এপ্লাই চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব লাগিব এটো যেটো দেখিছে ওয়েবসাইট লিংকটো ATEPFO Recruitment.in এই লিংকটো মই ভিডিওৰ ডেসক্ৰিপচন বক্সত দি দিছো তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব এটো অফিচিয়েল ওয়েবসাইট ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু 15 জুলাই পাছতহে আপোনালোকে এপ্লাই কৰিব পাৰিব অৰ্থাৎ 15 জুলাই পাছৰ পৰাহে এই যেটো লিংক হেতু ওপেন কৰি দিয়া হ'ব আৰু এপ্লিকেশন কৰিবলৈ আপোনালোকৰ ডকুমেন্ট কি লাগিব চাই লওক আপোনালোকৰ এখন লেটেষ্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব এডমিট কাৰ্ড বা হাই স্কুল সাৰ্টিফিকেটৰ মেট্ৰিকৰ সাৰ্টিফিকেটখন লাগিব এজ প্ৰুফৰ বাবে এখন বিচৰা হয় গ্ৰেজুৱেট ডিগ্ৰী পাছ সাৰ্টিফিকেট বা মাৰ্কশিট আৰু মাৰ্কশিট লাগিব স্ক্যান সিগনেচাৰ এটা লাগিব কাষ্ট সাৰ্টিফিকেট যদি আছে তেন্তে দিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আপোনালোকৰ লাগিব কম্পিউটাৰ ডিপ্লোমা বা সাৰ্টিফিকেটখন দিব লাগিব ডিজেবিলিটি সাৰ্টিফিকেট এখন PWD ক্যাটেগৰীৰ ক্যান্ডিডেট সকলে দিব লাগিব ঠিক আছে আপুনি ইনকাম আৰু SS সাৰ্টিফিকেট দিব লাগিব এখন আপুনি SDC অফিচৰ পৰা উলিয়াই লব পাৰিব এপ্লিকেশন ফিজ আপোনালোকে এই পত্ৰৰ বাবে দিব লাগিব যেহেতু এক্সামিনেশন পাতিব গতিকে এপ্লিকেশন ফিজ এটা দিব লাগিব ৰুপিস 300 টকা আপোনালোকে দিব লাগিব কিন্তু ইয়াত SC ST ৰ বাবে 200 টকা ধাৰ্য কৰা হৈছে অৰ্থাৎ 100 টকা আপোনালোকৰ মাফ SC ST সকলৰ বাবে PWD ক্যান্ডিডেট সকলৰ কিন্তু কোনো ধৰণৰ ফিজ নাই আপোনালোকে ফ্ৰী কৈ এই পত্ৰৰ বাবে এপ্লাই কৰিব পাৰিব যদি আপোনালোক PWD ক্যাটেগৰী হয় ডেট অফ এপ্লিকেশন যদি চাই অনলাইন আপোনালোকৰ এপ্লিকেশন 15 জুলাই পৰা মই আগতে কৈছো 15 জুলাই পৰা আপোনালোকৰ মিডনাইট 14th আগষ্ট 2021 লৈকে অৰ্থাৎ 15 জুলাই পৰা আপোনালোকৰ আৰম্ভ হ'ব আৰু 14 আগষ্টলৈকে আপোনালোকে এপ্লাই কৰি থাকিব লাগিব মিডনাইট কিন্তু একেবাৰে 14 আগষ্টলৈকে ৰৈ নাথাকিব হয়তো ডাউন মাৰিব পাৰে ওয়েবসাইটটো তো আপোনালোকে 15 জুলাই পৰা এপ্লাই কৰিব পাৰিব 15 জুলাই পৰা আপোনালোকে এপ্লাই কৰি দিব আৰু ইয়াত দিছে দা লিংক উইল বি ডিসেবল আফটাৰ এক্সপায়াৰ অফ দা স্পেসিফিক টাইম অৰ্থাৎ
যেটো স্পেসিফিক টাইম দিছে তাৰ পাছত কিন্তু ওয়েবসাইটটো ডিসেবল হৈ যাব আপোনালোকে কোনো ধৰণৰ তাত এক্সেস কৰিব নোৱাৰিব তো এইখনে আছিল অফিচিয়েল নটিফিকেশনখন ATEPFO ফালৰ পৰা ওলাই অহা নটিফিকেশনখন অৰ্থাৎ অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ ফালৰ পৰা জুনিয়ৰ এসিস্টেন্টৰ যি পদ আহিছে 25টা তাৰ অফিচিয়েল নটিফিকেশনখন যদি ভিডিওটো ভাল পালে তেন্তে লাইক কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি ল'ব ভিডিওটো শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুৰ লগত ভিডিওটো সম্পূৰ্ণকৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ